নমস্কাৰ, মই ছয়ানিকা নতুন এটা ভিডিঅ'লৈ আকৌ আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি অলপমান ঘৰলৈ আহিছোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। এইয়া চাওকচোন, একদম ঘৰ আহি পাইছোঁহি। বৰষুণ একেবাৰে নেৰা নেপেৰা দপদপীয়া বৰষুণ। এইয়া দেখিছেনে? এই সিদিনাখন যে দেখাইছিলোঁ নামঘৰটো, এইটোৱে নামঘৰ প্ৰতিষ্ঠা কৰা এটা ভিডিঅ' দিছিলোঁ, কিন্তু মই আহিব পৰা নাছিলোঁ। নামঘৰটো বৰ ধুনীয়া লাগিছে ন, চাওকচোন। আৰু আমাৰ ঘৰটো একদম মেইন ৰোডৰ লগতে, এইটো মেইন ৰোড দেখিছে। তাৰপিছতে মই ভাবিলোঁ বৰষুণটো দেখোন এৰা নামেই নোলোৱা হৈছে, কি কৰোঁ, ঘৰত থাকিও ভাল নালাগে। আহিছোঁ, বৰষুণটো অকণমান এৰাত দেউতাই একদম মানে সৰিয়হ ধুই ৰ'দাইছে। দূৰতমান দিলে বাৰু। দিয়াৰ পিছত এয়া ভাইটি আৰু দেউতাই সৰিয়হখিনি পেৰিবলৈ নিব। সেয়ে আপোনালোককো ভাবিলোঁ দেখাওঁ এটা টেকনিক। ইয়াত দেখিছেনে, বস্তাটোৰ মুখত নেটখন দি দিছে। এনেদৰে যদি মানে সৰিয়হ মানে ভৰাই, তেতিয়া এটা সৰিয়হো নপৰে। তাক কৈ আছে, আমি আৰু কিমান দিন থাকিম, তই এইবিলাক শিক বুলি কৈ ভাইটিক শিকাই আছে। নিশিকিলে কেনেকৈ হ'ব? সিও একদম বৰ্তাকে যি কৈছে তাকে শুনি কৰি আছে। আমাৰ ইহঁতকেইটা আকৌ বৰ ভাল দেই, দেউতাৰ লগতেই লাগি থাকে। আমাৰ ভাইটিকেইটা খুৰা ল'ৰা, দেউতাই যি কয় বা মায়ে যি কয় একদম তাকে মানে। এয়া চাওকচোন, বৰ্তাকহঁতক বহুত সহায় কৰে, মানে ভাল পায় দেউতা আৰু মাক। সৰুটোতো আৰু সি একদম দেউতাক একেবাৰে একো চুপ কৰিবই নিদিয়ে। এয়া দুইটাই সৰিয়হখিনি ভৰাইছে, সি এতিয়া দাঙি তললৈ নিব। কাৰণ বায়েকক যিহেতুকে তেল দি পঠিয়াব লাগিব, একদম জোৰদাৰ প্ৰস্তুত চলাই আছে, দেখিছে? এয়া তাৰপিছতে দেউতা সৰিয়হ পেৰিবলৈ গ'ল আৰু মায়ে ক'লে যে ব'ল, বাৰীত গৰুজনী আছে, গৰুজনী আনো। গৰুজনী আনিবলৈ গৈ বাৰীখনো চোৱা হ'ব। সেয়ে মই ভাবিলোঁ যাওঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ একদম দেউতাই তামোল পুলিবিলাক লগাইছে। আৰু এয়া গৰু, আমি দেউতাক কওঁ এইটো বয়সত আৰু আপুনি এসোপা কৰি নাথাকিব। দেউতা একদম ৰাতি মানে 3টামান বাজিবহে, উঠিয়ে ফাৰ্ম আছে, ফাৰ্মত যাব। দেউতাও অসুস্থ, আমি যাবলৈ নিদিওঁৱে। তথাপিতো এইখন ট্ৰেইন দেখিলেনে? আমাৰ ঘৰটো মানে এনেকুৱা জেগাত আছে, আগফালে হাইৱে, পিছফালে ট্ৰেইন ৰাস্তা হয়। এয়া তাৰপিছতে একদম বাৰীখন পূৰা সেউজীয়া দেখিছেনে? ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই।